ভাবোঁ যে বিজেপি চৰকাৰে অসমৰ এডালো যদি কাৰোবাৰ ঘৰত তামোল গছ আছে আৰু যদি তামোল যদি এটাও বিক্ৰী কৰে বাহিৰত তাৰ পৰা পইচা খায় এইটো হ'ল যিবিলাকে বিক্ৰী কৰে বজাৰত বিক্ৰী কৰে ছাৰ যাৰ ঘৰত বিক্ৰী কৰে তাৰ প্ৰত্যেক ঘৰৰ পৰা পইচা খায় 1 কেজি তামোলত 50 টকাৰ পৰা 1 কেজি 32 টকাৰ পৰা 50 টকাৰ ভিতৰত এইটো তাৰপিছত 2 নম্বৰ মানে বাহিৰৰ পৰা অহা চুপাৰী ছাৰ বাহিৰৰ পৰা অহা চুপাৰীটো কিনো বাহিৰৰ পৰা চুপাৰীটো বন্ধ কৰিবৰ কাৰণে আচলতে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু গৃহ বিভাগে অসমৰ চৰকাৰক স্পেচিয়েলি নিৰ্দেশ দিছিলে এইকাৰণে নিৰ্দেশ দিছিলে যে বাহিৰৰ পৰা অহা বাৰ্মা বুলি কয় বা দূৰ পৰা সেইখিনি চুপাৰী বহু দূৰ একদম ইণ্ডোনেছিয়াৰ পৰা আহে আচলতে সেই চুপাৰীখিনিৰ লগত আচলতে কি আহে চুপাৰীখিনিৰ মাজত ড্ৰাগছ আহে চুপাৰীখিনিৰ মাজত ডাঙৰ ডাঙৰ মানে বন্দুকবিলাক আহে বোমা আহে আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ হোম ডিপাৰ্টমেণ্ট আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসম চৰকাৰক নিৰ্দেশ দিছিলে যে অসমৰ মাজেদি এই গোটেই কাৰবাৰটো হৈ আছে এইটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে আৰু এই চুপাৰী কাৰবাৰটোৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বহুত উগ্ৰপন্থী সংগঠনে পইচা পায় সেইকাৰণে এইটো বন্ধ কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক নিৰ্দেশ দিছিলে কিন্তু আজিৰ দিনটোতো অসমৰ মাজেদি অতি কমেও 40খন 50খন এনেকুৱা বাৰ্মিজ চুপাৰীৰ ট্ৰাক পাৰ হৈ থাকে এই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে কিমান পইচা লয় কি পইচা লয় এইবিলাক ইয়াত আমাৰ কথা পাতি থকাৰ লাভ নাই কিন্তু বাৰ্মিজ চুপাৰীটো ছাৰ কাষ্টম ডিউটি মানে বাৰ্মিজ চুপাৰীটো প্ৰব্লেমটো কি আমাৰ বাৰ্মাৰ লগত আমাৰ মানে কেঁচা চুপাৰী অনাৰ কাৰণে কোনো মানে চুক্তি নাই MOU যিহেতু নাই গতিকে আনিবই নোৱাৰোঁ গতিকে কাষ্টম ডিউটি লগাব নোৱাৰে তাত GST লগাব নোৱাৰে GST যদি লগায় সেইটো মণিপুৰৰ চুপাৰী বুলি এনে GST লগায় গতিকে এইটো এটা ভয়ংকৰ বস্তু এটা এইটো বন্ধ কৰাটো উচিত আৰু আমাৰ লোকেল চুপাৰীটো পুৰা সম্পূৰ্ণ কৰি দিয়া উচিত তাৰপিছত ছাৰ গৰু চিণ্ডিকেট ছাৰ গৰু চিণ্ডিকেটৰ ফলস্বৰূপে আমাৰ মিচিং মানুহ আৰু নেপালী মানুহ আমাৰ SC আৰু আমাৰ উজনি অসমৰ বহুত মানুহ অৰুণাচল প্ৰদেশৰ কাষৰে পাজৰে শদিয়াৰ পৰা মানে এইফালে জোনাইলৈকে আৰু এইফালে মাজুলীলৈকে এই অঞ্চলৰ মানুহবিলাক আমাৰ ট্ৰাইবেল মানুহবিলাকৰ কাৰণে সাংঘাতিক বিপদ হৈছে আগতে যি হাল গৰুত আমি 35,000 টকা পাইছিলোঁ এতিয়া 25,000 টকা পাওঁ চিণ্ডিকেটটো লগোৱাৰ পাছত এইটো সাংঘাতিক আৰু মুছলমান মানুহবিলাকৰ কাৰণে বিপদ হৈছে কি যিবিলাক মানুহে গৰু মাংস খায় আগতে 250 টকাত কিনিব পাৰিছিলে এতিয়া 450 টকাৰ পৰা 500 টকা হ'ল এই দুইটা হৈ গ'ল খেতিয়কৰ লোকচান হ'ল গৰুৰ দাম একদম চৰ্চত কমি গ'ল আনহাতে খোৱা মানুহবিলাকৰ কাৰণে গৰুৰ দাম বাঢ়ি গুচি গ'ল 6 মিনিট হৈ গ'ল ভয়ংকৰ ধৰণৰ ঘটনা ঘটিছে ছাৰ গতিকে মই ভাবোঁ যে আৰু এতিয়া মোৰ ওচৰত এটা আজি ৰিপৰ্ট এটা আহিছে ছাৰ এইটো আজি বিধানসভাতে ৰিপৰ্টটো পাইছোঁ কোনোবাই কৈ আছে যে কয়লাৰ চিণ্ডিকেট হোৱা নাই ইয়াত কয়লাৰ চিণ্ডিকেটত অতি স্পষ্টকৈ মোক আজি যিটো ৰিপৰ্ট দিছে এই ৰিপৰ্টটোত ছাৰ আজি কৈছে যে 248টা 248টা ইলিগেল কোল মাইনিং চলি আছে বৰাক উপত্যকাত ইয়াত লিখি দিছে আৰু অপেন কাষ্ট মাইনিং ছাৰ একদম ৱাইল্ড লাইফ চেংচুৱাৰীৰ ভিতৰত অপেন কাষ্ট মাইনিং আৰু এটা বাক্য ছাৰ কাৰ্বি আংলঙত আমাৰ নম্বৰ ৱাইল্ড লাইফ চেংচুৱাৰীৰ ভিতৰত অপেন কাষ্ট মাইনিং চলি আছে তাৰ সমস্ত তালিকা আৰু কিমান কয়লা অবৈধ ধৰিছে ইয়াৰ সমস্ত তালিকা ইয়াত আছে যদি দৰকাৰ হয় ইয়াত যিহেতু ক'বলৈ দিয়া নাই মই বাহিৰত ক'ম ঠিকে আছে বাহিৰত ক'ম গতিকে মই ধন্যবাদ অধ্যক্ষ মহোদয় আজি